মম্পি, কি কৰি আছা তুমি? বাবা, মোক স্কুলৰ পৰা এখন গান্ধীজীৰ বিষয়ে ৰচনা লিখিবলৈ দিছে, কিন্তু মই গান্ধীজীৰ বিষয়ে একোৱেই নাজানো। তুমি ৰচনাখন লিখিবলৈ মোক সহায় কৰিবানে? অঁ, কৰিম আকৌ, কিয় নকৰিম। আজি তোমাক মই গান্ধীজীৰ বিষয়ে সকলো ক'ম। মহাত্মা গান্ধী, যাক আমি ৰাষ্ট্ৰপিতা বুলি জানো, ইংৰাজৰ বিৰুদ্ধে আন্দোলন কৰি দেশ আজাদ কৰিলে। তেওঁ আচলতে সৰুতে এনেকুৱা নাছিল। গান্ধীজীৰ জন্ম 2 অক্টোবৰ 1869 চনৰ গুজৰাটৰ পৰবন্দৰ চহৰত তেওঁৰ জন্ম হৈছিল। জন্ম যদিও তেওঁ পৰবন্দৰ চহৰত হৈছিল, কিন্তু জন্মৰ কেইটামান বছৰৰ পিছতে গান্ধীজী আৰু তেওঁৰ সম্পূৰ্ণ পৰিয়াল ৰাজকোটলৈ স্থানান্তৰ হৈছিল। তেওঁৰ বাপেকৰ নাম কৰমচন্দ গান্ধী আৰু মাকৰ নাম পুতলীবাই আছিল। গান্ধীজী সৰুতে লাজুকীয়া আৰু পঢ়াত বহুতো মেধা আছিল। তেওঁ প্ৰথম 9 বছৰীয়া বয়সত স্কুলীয়া জীৱন আৰম্ভ কৰিছিল। লাজুকীয়া হোৱাৰ কাৰণে তেওঁ সৰুতে মানুহৰ লগত খুব কমেই কথা পাতিছিল। পঢ়াত যিমান মেধা আছিল, তেওঁ খেলা-ধূলাত সিমান মনোযোগ দিয়া নাছিল। গান্ধীজীৰ মাত্ৰ 13 বছৰ বয়সতে বিয়া কৰাই দিয়া হৈছিল। যিহেতু সেই সময়ত ভাৰতত বিয়া বহুত কম বয়সত হৈছিল, সেইকাৰণে গান্ধীজীও সৰুতে বিয়া কৰাব লগা হৈছিল। তেওঁ বিয়া তেওঁতকৈ 1 বছৰ বেছি বয়সৰ কস্তুৰবাৰ লগত হৈছিল। মাত্ৰ 15 বছৰ বয়সতে তেওঁৰ পিতাৰ মৃত্যু হৈছিল। পিতৃৰ মৃত্যুৰ 1 বছৰমানৰ পিছত তেওঁৰ প্ৰথম সন্তান জন্ম হৈছিল। কিন্তু দুৰ্ভাগ্য যে সেই সন্তানৰ কিছু সময়ৰ পিছতেই মৃত্যু হৈছিল। সেই সময়ত গান্ধীজী দুখত ভাঙি পৰিছিল। তাৰ পিছতো এই পৰিস্থিতিত নিজকে সাহসী কৰি তেওঁ 1887 চনত আহমেদাবাদৰ হাইস্কুল পঢ়া শেষ কৰে আৰু ল' পঢ়িবৰ কাৰণে ইংলেণ্ডলৈ গুচি যায়। 1888 চনত তেওঁৰ দ্বিতীয় সন্তানৰ জন্ম হয়, যাৰ নাম হীৰালাল। দ্বিতীয় সন্তান জন্মৰ পাছত তেওঁৰ মাক কস্তুৰবাই এই কথা বিচৰা নাছিল যে তেওঁ আকৌ ঘৰৰ পৰা আঁতৰত থাকক। কিন্তু গান্ধীজীয়ে তেওঁৰ মাকক যেনে তেনে বুজাই আকৌ ইংলেণ্ডলৈ ল' পঢ়া সম্পূৰ্ণ কৰিবলৈ গুচি যায়। তেওঁ ইংলেণ্ডত থকা সময়ত তেওঁ লাজুকীয়া ভাৱ দূৰ কৰিবলৈ পাব্লিক স্পিকিং গ্ৰুপত জইন কৰিছিল। সেই সময়তে তেওঁৰ মাতৃৰ মৃত্যু হৈছিল, কিন্তু তেওঁক এই বিষয়ে কোনোৱে জনোৱা নাছিল। 1891 চনত যেতিয়া তেওঁ ল' পঢ়া সম্পূৰ্ণ কৰি ঘৰ আহিছিল, তেতিয়া তেওঁ মাতৃৰ মৃত্যুৰ বিষয়ে অৱগত হয়। তাৰ পিছত সাহসী গান্ধীজীয়ে তেওঁৰ ল' প্ৰেক্টিছ আৰম্ভ কৰে আৰু 1893 চনত তেওঁ প্ৰথম কৰ্মজীৱনো আৰম্ভ কৰে। কিন্তু তেওঁ সেই কৰ্মৰ বাবে চাউথ আফ্ৰিকা যাব লগা হয়। চাউথ আফ্ৰিকাত থকা সময়খিনি গান্ধীজীৰ জীৱনৰ এক অন্যতম কঠিন সময় আছিল। তাত তেওঁ বহু ভেদভাৱ, বৰ্ণবৈষম্যতাৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল, যিয়ে তেওঁক বহু সাহসী কৰি তুলিছিল। যিহেতু গান্ধীজী কৰ্মসূত্ৰে মাত্ৰ 1 বছৰৰ কাৰণে চাউথ আফ্ৰিকা গৈছিল, কিন্তু তাত থকা ভাৰতীয় আৰু অন্য লোকৰ ওপৰত হোৱা অত্যাচাৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ প্ৰায় 20 বছৰ চাউথ আফ্ৰিকাত থাকে। তথাপিও তেওঁ মাজে মাজে ভাৰত আহিছিল। চাউথ আফ্ৰিকাত তেওঁ নটাল ইণ্ডিয়ান কংগ্ৰেছ প্ৰতিষ্ঠা কৰে। চাউথ আফ্ৰিকাত তেওঁ এজন অহিংস আন্দোলনকাৰী হিচাপে প্ৰতিষ্ঠিত হয়, যাৰ কাৰণে তেওঁ চাউথ আফ্ৰিকাৰ ব্ৰিটিছৰ শাসনকালত জেললৈও যাব লগা হৈছিল। সেই সময়ত ভাৰতৰ ব্ৰিটিছ লোকৰ দ্বাৰা আধিপত্য হোৱা অত্যাচাৰৰ কথা তেওঁ অৱগত আছিল। গোপাল কৃষ্ণ গোখলে, যিজন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এজন গৰিষ্ঠ লিডাৰ আছিল, তেওঁ অনুৰোধ মৰ্মে 1915 চনত তেওঁ ভাৰত ঘূৰি আহি ভাৰত স্বাধীন আন্দোলনত অংশগ্ৰহণ কৰিছিল। গান্ধীজীৰ নেতৃত্বতে প্ৰথমবাৰৰ বাবে সত্যাগ্ৰহ আন্দোলনৰ আৰম্ভ হয় 1917 চনৰ বিহাৰত, আৰু তেওঁ খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল। তেওঁ আন্দোলনত মানুহৰ ভিৰ ভৰি পৰিছিল। গান্ধীজীয়ে সকলো ধৰ্ম, জাত-পাতৰ লোকক একগোট কৰিবলৈ সক্ষম হৈছিল, যিয়ে তেওঁৰ আন্দোলনক অধিক শক্তিশালী কৰি তুলিছিল। 1920 চনত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰে। এই আন্দোলনৰ মূল বিষয়বস্তু আছিল ইংৰাজ লোকৰ দ্বাৰা শাসিত সকলো কাম-কাজ লগতে বাণিজ্য
কৰা সকলো সম্পদৰ বহিষ্কাৰ কৰা আৰু এই আন্দোলন ইংৰাজ শাসনক বিষম আঘাত সানিছিল, য'ত সম্পূৰ্ণ দেশৰ সমৰ্থন আছিল। ইয়াকে দেখি ব্ৰিটিছ চৰকাৰে 1922 চনত গান্ধীজীক 2 বছৰৰ কাৰণে জেললৈ প্ৰেৰণ কৰে। ইয়াৰ ফলত এই আন্দোলন আৰু তীব্ৰ হৈ উঠিছিল। 1930 চনত গান্ধীজীয়ে দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল, যি আছিল আন্দোলনৰ এক অংশ। এই আন্দোলনত প্ৰায় 60,000 লোকক ব্ৰিটিছ চৰকাৰে জেললৈ পঠিয়াইছিল। প্ৰথমবাৰৰ বাবে 26 জানুৱাৰী 1930 চনত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰি গান্ধীজীৰ নেতৃত্বত স্বাধীনতা দিৱস পালন কৰে। ঠিক তাৰ পিছতেই 9 আগষ্ট 1942 চনত গান্ধীজীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয়। এই আন্দোলনৰ মূল মন্ত্ৰ আছিল কৰো য়া মাৰো। এই আন্দোলনে ভাৰতক স্বাধীনতা দিয়া নাছিল যদিও স্বাধীনতাৰ পথ মুকলি কৰিছিল। এই আন্দোলনে সমগ্ৰ ভাৰতত ব্ৰিটিছ বিৰোধিতাৰ এক জোৱাৰ তুলিছিল আৰু সকলো আন্দোলনকাৰীয়ে আন্দোলন অধিক তীব্ৰ কৰি তুলিছিল, যাৰ ফলত 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত আনুষ্ঠানিকভাৱে স্বাধীন হয়। ভাৰত স্বাধীনৰ উল্লাহ মাৰ নাযাওঁতেই 23 জানুৱাৰী 1948 চনত নাথুৰাম গডছে নামৰ এজন ব্যক্তিয়ে গান্ধীজীক গুলীয়াই হত্যা কৰে। এই মৃত্যুৱে সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাইছিল। মম্পী, এতিয়াতো তুমি গান্ধীজীৰ বিষয়ে সকলোখিনিয়ে জানিলা, এতিয়াতো তুমি নিজে লিখিব পাৰিবা? পাৰিম বা।